Hello guys, welcome to my YouTube channel KE's Education Center. আহক আজি আমি ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰোঁ। Question 1. বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? অপশ্যন এ সমুদ্ৰগুপ্ত, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি ধৰ্মপাল আৰু অপশ্যন ডি ইন্দ্ৰপাল। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি ধৰ্মপাল। Question 2. গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? অপশ্যন এ বাণভট্ট, অপশ্যন বি কবিৰ, অপশ্যন চি কালিদাস আৰু অপশ্যন ডি পাণিনি। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি কালিদাস। Question 3. ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন? অপশ্যন এ ৰাণী লক্ষ্মীবাই, অপশ্যন বি ৰেজিয়া চুলতানা, অপশ্যন চি জিজাবাই আৰু অপশ্যন ডি চাঁদ বিবি। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ৰেজিয়া চুলতানা। Question 4. শ্বেৰশ্বাহ ছুৰীৰ দুৰ্গ ক'ত অৱস্থিত? অপশ্যন এ আগ্ৰা, অপশ্যন বি লাহোৰ, অপশ্যন চি সহস্ৰম আৰু অপশ্যন ডি ৰহতাছ। ইয়াৰ সঠিক উত্তৰ অপশ্যন চি সহস্ৰম। Question 5. গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? অপশ্যন এ লুম্বিনী, অপশ্যন বি সাৰনাথ, অপশ্যন চি গয়া আৰু অপশ্যন ডি কপিলাবস্ত। ইয়াৰ সঠিক উত্তৰ অপশ্যন এ লুম্বিনী। Question 6. শাহজাহানে তলৰ কোনটো সাজিছিল? অপশ্যন এ মতি মছজিদ, অপশ্যন বি শালিমাৰ বাগিচা, অপশ্যন চি শীষ মহল আৰু অপশ্যন ডি হজখাচ। আৰু ইয়াৰ সঠিক উত্তৰ অপশ্যন চি শীষ মহল। Question 7. জালিয়ানাবাগৰ হত্যাকাণ্ড ক'ত হৈছিল? অপশ্যন এ নাগপুৰ, অপশ্যন বি অমৃতসৰ, অপশ্যন চি চণ্ডীগড় আৰু অপশ্যন ডি কলিকতা। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি অমৃতসৰ। Question 8. তলৰ কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল? অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বি অজাতশত্ৰু, অপশ্যন চি বিম্বিসাৰ আৰু অপশ্যন ডি মহাপদ্ম নন্দ। আৰু ইয়াৰ সঠিক উত্তৰ অপশ্যন চি বিম্বিসাৰ। Question 9. প্ৰাচীন মুদ্ৰাত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা হিন্দু ৰজাজনৰ নাম কি? অপশ্যন এ শিৱাজী, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি বিক্ৰমাদিত্য আৰু অপশ্যন ডি অশোক। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। Question 10. জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ নাম কি? অপশ্যন এ নেমিনাথ, অপশ্যন বি পৰশনাথ, অপশ্যন চি মহাবীৰ আৰু অপশ্যন ডি ঋষভদেৱ। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি মহাবীৰ। Question 11. পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল? অপশ্যন এ গয়া, অপশ্যন বি ইন্দ্ৰপ্ৰস্থ, অপশ্যন চি অযোধ্যা আৰু অপশ্যন ডি পাটলিপুত্ৰ। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ইন্দ্ৰপ্ৰস্থ। Question 12. মহেঞ্জোদাৰো আৰু হৰপ্পা ক'ত অৱস্থিত? অপশ্যন এ ভাৰত, অপশ্যন বি বাংলাদেশ, অপশ্যন চি পাকিস্তান আৰু অপশ্যন ডি
শ্ৰীলংকা। আৰু ইয়াৰ সঠিক উত্তৰ অপশ্যন চি পাকিস্তান। কুৱেশ্যন 13 ৰাজস্থানৰ আজমিৰত অৱস্থিত তাৰাগড় দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰজা মান সিং, অপশ্যন বি উদয় সিং, অপশ্যন চি জাহাংগীৰ আৰু অপশ্যন ডি আজাইপাল চৌহান। ইয়াৰ সঠিক উত্তৰ অপশ্যন ডি আজাইপাল চৌহান। কুৱেশ্যন 14 তলত দিয়াবোৰৰ পৰা কোনগৰাকী অশোকৰ জীয়েক? অপশ্যন এ সংঘমিত্ৰা, অপশ্যন বি চালতা, অপশ্যন চি সম্প্ৰীতি আৰু অপশ্যন ডি কানাগী। ইয়াৰ সঠিক উত্তৰ অপশ্যন এ সংঘমিত্ৰা। কুৱেশ্যন 15 মহাবীৰ আলেকজেণ্ডাৰ সমসাময়িক ৰজা কোন আছিল? অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বি অশোক, অপশ্যন চি বিক্ৰমাদিত্য আৰু অপশ্যন ডি অজাতশত্ৰু। আৰু ইয়াৰ সঠিক উত্তৰ অপশ্যন বি অশোক। থেংক ইউ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।